মানুহৰ লগত লগ ধৰাই দিম যিটো আপোনালোকে সকলো সময়তে দাদাৰ ভিডিঅ'ত কমেণ্ট কৰি থাকে যে দাদাৰ ঘৰ ক'ত কেনেকুৱা বা পাৰ্চনেল কুৱেশ্যনো কৰি থাকে তো সেইবিলাক কুৱেশ্যন পঢ়ি আজি মই আহিছোঁ এনেকুৱা এটা মানুহৰ ওচৰত তো দেখুৱাই আছোঁ আপোনালোকক এইফালে দেখুৱাই দিয়া মোৰ লগত আছে দাদা ধন্যবাদ জনাইছোঁ আপোনাক ইউটিউবাৰ হিচাপে গম পাওঁ আৰু ইউটিউবত পাই থাকোঁ গতিকে ভাইটি নতুন ব্লগ খুলিছে আৰু ব্লগ আপোনালোকে মৰম দিব আৰু আগুৱাই লৈ যাব কাৰণ আটাইতকৈ বেছি ভাল লাগিছে আমাৰ যি মাতৃভাষা অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে যিমান দূৰ জানে বা মই যিমানেই জানো নিজৰ ভাষাটো মাতৃভাষাটোকে আমি ধৰি ৰাখিছোঁ আৰু এইটো ভাষাতে আমি প্ৰথম ব্লগ আৰম্ভ কৰিছোঁ আৰু আছে অন্যান্য লেংগুৱেজতো মোৰ আছে বেংগলী লেংগুৱেজতো মই ব্লগ বনাইছোঁ সেইটো আন এটা পাৰ্টত কিন্তু মই প্ৰথম এজন অসমীয়া হিচাপে মই নিজৰ ভাষাটোত আগতে ব্লগটো বনাই লওঁ গতিকে সেই ক্ষেত্ৰত ভাইটিকো ভাল লাগিছে নিজৰ ভাষাত অসমীয়া ভাষাত এগৰাকী চিনাকি ভাইটি ব্লগ আৰম্ভ কৰিছে হয় হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল তো আজি আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ দাদাৰ পাৰ্চনেল লাইফৰ কেইটামান কুৱেশ্যন সুধিম তো আপোনালোকৰ যি কুৱেশ্যন আছে মই কমেণ্টত পঢ়িছোঁ তো সেইবিলাক কুৱেশ্যনেই সুধিম আৰু দাদা আপুনি পাৰ্চনেল কুৱেশ্যন সুধিব বিচাৰিছোঁ বা একো নাই সুধিব পাৰে থেংক ইউ দাদা অনুমতি থেংক ইউ ছ' মাছ তো ফাৰ্ষ্টত সুধিম পাৰ্চনেল লাইফত এনেও একো নাই সেইকাৰণে মই অনুমতি দি দিছোঁ কাৰণ মই মানে যি কওঁ মানে মনৰ পৰা কওঁ অন্তৰৰ পৰা কওঁ বা যি কৰোঁ মোৰ নিজৰ ব্যক্তিগতভাৱে যিটো ভাল লাগে সেইটো মই কৰোঁ যাতে আনৰ ক্ষতি নহয় সেই দিশটো লক্ষ্য ৰাখি বা দহৰ ক্ষতি নহয় সেই দিশটো সদায় লক্ষ্য ৰাখোঁ আৰু মই ভিডিঅ'সমূহ উপস্থাপন দিওঁ সদায় পজিটিভ নেগেটিভ নিদিওঁ এতিয়া নেগেটিভৰ দিন নহয় পজিটিভৰ দিন মানুহে কি বিচাৰে যে আমি কিবা এটা জানিব পাৰোঁ বা শিকিব পাৰোঁ বা এখোজ আমিও আগুৱাব পাৰোঁ গতিকে আমি তেনেকুৱাই উপস্থাপন দিব লাগে যেনেকৈ আপুনি এগৰাকী ইউটিউবাৰ আৰু ময়ো ইউটিউবাৰ যদিও সংবাদকৰ্মী সেয়া মোৰ পেপাৰত আছে গতিকে ইউটিউবাৰ হিচাপে মই পজিটিভ দিওঁ সদায় যাতে আনে কিবা এটা শিকিব পাৰে আমাৰ পৰা বা তেওঁলোকে কি জানে সেয়া আমাক জনাব পাৰে কেৱল আমি যে জানো সেইটো নহয় যিসকলে চাই আছে তেওঁলোকে বহুত জানে গতিকে বহুতৰ ভিতৰত বহুত প্ৰতিভা লুকাই থাকে তেওঁলোকক ফাৰ্ষ্টত কেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলে কেনেকৈ আহিছিলে এনেকৈ ভাবিছিল নেকি যে আপুনি ইমান ফলোৱাৰ্ছ হ'ব বা ইউটিউবত ইমান ছাবস্ক্ৰাইবাৰ হ'ব বুলি এনেকুৱা ভাবিছিল নেকি আচ্ছা ধন্যবাদ জনাইছোঁ এটা সুন্দৰ প্ৰশ্ন আৰু ইউটিউবত মই আহিছোঁ প্ৰথমে মই সংবাদকৰ্মী বৰ্তমানো আছোঁ পেপাৰত আছিলোঁ লিখা মেলা কৰোঁ এতিয়াও আছোঁ তাৰপিছত নিউজ 7 নামৰ এখন পৰ্টেল আছে সেই পৰ্টেল চেনেলত মই বহুত দিন কাম কৰি আছোঁ তাৰপিছত টাইম এইটোতো মাজত অলপ দিন কৰিছোঁ বেছি দিন নহয় অলপ দিন কৰিছোঁ টাইম এইটত চবেই জানে টাইম এইট বা নিউজ 7 সেই সময়ত জনপ্ৰিয় আৰু বৰ্তমানো চলি আছে নিউজ 7 গতিকে এনেদৰে মই মানে সংবাদ মাধ্যমৰ লগত জড়িত হৈ পৰিছিলোঁ তাৰপিছত মই আপোনাৰ ইউটিউবত জড়িত হৈছোঁ ইউটিউবত জড়িত হোৱাৰ পিছত মই প্ৰথমে মানে বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ আপলোড দিওঁ তেতিয়া মোৰ ইউটিউবৰ বিষয়ে একদম নলেজ নাই যে ইউটিউবৰ পৰা যে টকা ইনকাম কৰিব পাৰি বা নিজৰ পৰিয়ালক পোহপাল দিব পাৰি সেই বিষয়ে মোৰ একো ধাৰণা নাই মোৰ একদম সাধাৰণ একদম জ্ঞানেই নাই বা কপিৰাইট কি বস্তু সেয়াও মই গম পোৱা নাছিলোঁ জাষ্ট ভিডিঅ' বনাইছোঁ আৰু আপলোড দিছোঁ বা মিউজিক টিউজিক লগাই দিছোঁ কপিৰাইট হৈছে মানে এটা চেনেল মোৰ এনেই বৰবাদ হৈ গৈছে তাৰপিছত মই কি কৰিছোঁ 2 বছৰমান গেপ দিছোঁ বিভিন্নজনে তেতিয়া ইমান প্ৰচলন নাছিলে ইউটিউবৰ তেতিয়া বিভিন্নজনে কৈছে যে আজিজোৰে এইবিলাক কি কৰি আছে আকৌ মই পঢ়িও আছোঁ সেইটো সময়ত তাৰপিছত মই চিন্তাত পৰিছোঁ মানুহ এনেকৈ কয় মোক যে কি কৰি আছে এনেই কাম ধান্দা নাই তোমাৰ এনেই এইবিলাক কৰি ফুৰিছে আচলতে মোৰ যেনেদৰে নলেজ নাই তেওঁলোকৰো নাই আৰু তাৰপিছত ইউটিউবাৰ আছে আমি চাই থাকোঁ যে আগত ঘৰ নাছিল এতিয়া বিল্ডিং বনাইছে ইউটিউব কৰি জীৱন নিৰ্বাহ কৰিছে লাক্সাৰিয়াছ জীৱন নিৰ্বাহ কৰি আছে সিহঁতো গম পোৱা নাছিল তাৰপিছত মানে তেতিয়া মই মনত এটা দৃঢ় বিশ্বাস আছিলে যে মই পাৰিম ইউটিউবৰ জৰিয়তে মই ছাকচেছ হ'ম যেতিয়া গম পাই গৈছোঁ যে ইউটিউবত আচলতে আৰ্নিঙো আছে বা মানুহক বাৰ্তাও দিব পাৰি মানে মানুহক কিবা এটা মই যিমান জানো মই যে চব জানো সেয়া নহয় আনে যিমান জানে আনৰ পৰাও আমি ল'ব পাৰোঁ সেইখিনি আকৌ বিলাবও পাৰোঁ মানে আমি জনাব পাৰোঁ আনক অৱগত কৰাব পাৰোঁ সেই দিশটোত মই ভাবি পেলাই না মই ইউটিউবত ছাকচেছ হ'ম
এদিন হ'মেই এনেকৈ মই মানে মনত ভাবি লৈ পেলাই ইউটিউবটো আকৌ আৰম্ভ কৰিছোঁ 2 বছৰ গেপ দি পেলাই আকৌ 2011ৰ পৰা মই 2 বছৰ গেপ দিছোঁ আকৌ আৰম্ভ কৰিছোঁ আৰম্ভ কৰি খবৰ ইত্যাদি নামৰ যিটো ব্লগ আছে মোৰ পাৰ্চনেল ব্লগ সেই ব্লগত আচলতে মই ভিডিঅ' আপলোড দিয়া আৰম্ভ কৰিছোঁ আৰম্ভ কৰাৰ পিছত আজি আপোনাৰ এইখিনি পৰ্যায় পাইছোঁ আৰু ৰাইজে মৰম দিয়ে প্ৰতিটো ভিডিঅ'ত লগতে আন এটা মোৰ আজিজুৰ ৰহমান যিটো ব্লগ আছে সেই ব্লগো আছে পেজত ফেচবুক পেজ আছে বা আজিজুৰ ৰহমান ইউটিউব চেনেলো আছে মোৰ নিজৰ নামতো আছে খবৰ ইত্যাদিটো মোৰ মানে বেষ্ট নাম আৰু মানে মই খবৰ নহয় এইটো কেৱল খবৰ নহয় এক্সেট্ৰা মানে ইত্যাদি আমি চব দিম ইয়াত খবৰ নিদিওঁ আমি পজিটিভ চব দিম অৰ্থাৎ মানে ৰাইজে যিখিনি জানে বা ৰাইজক যাতে কিবা এটা জনাব পাৰোঁ ইনফৰ্মেশ্যন সকলো ধৰণৰ ইনফৰ্মেশ্যন আমি দিম তাৰ বাবেই খবৰ ইত্যাদিটো মই নাম ৰাখিছোঁ একাংশই আচলতে হেৰি কৰে যে সাংবাদিকজন বহুত ভাল বা এনেকুৱা ধৰণৰ মেছেজ কৰে মই তেওঁলোকক কওঁ যে দাদা মই সাংবাদিক হওঁ কিন্তু মোৰ ব্লগৰ নহয় ব্লগত মই ব্লগাৰ যেতিয়াও খবৰ ইত্যাদিত মই ভিডিঅ' এটা আপলোড দিওঁ মই ব্লগাৰ কিন্তু যেতিয়া মই পেপাৰত লিখা মেলা কৰোঁ সেইটো হ'ল মোৰ সাংবাদিকতাৰ বৃত্তি হয় সেইটো বেলেগ সেইটোৱে মোৰ পাৰ্চনেল লাইফৰ পৰা মই এনেকৈ ইউটিউবত জড়িত হৈ পৰিছোঁ সেইটোৱে আছিলে মোৰ মানে জীৱনৰ এটা যাত্ৰা আৰু সেই যাত্ৰা আজি ইমান মৰম দিছে ৰাইজে মানে যিসকলে মোক মৰম দিছে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আগলৈ দি থাকিব আপোনালোকৰ প্ৰতিটো কমেণ্ট মই চাওঁ গতিকে আগলৈও আপোনালোকে মৰম দি থাকিব বুলি মই আশা কৰিছোঁ যদি কোনোবাই দাদা চেনেলটো চোৱা নাই খবৰ ইত্যাদি তাত যাব আৰু ছেকেণ্ড হেণ্ড কি বস্তু লাগে আপোনাৰ মোবাইল লাগে কাৰ লাগে বাইক লাগে এনেকুৱা চব বস্তু দাদা ডিটেইলিঙত চব বস্তু বুজাই দিয়ে আৰু বহুত জেগাত গৈছে ন এনেকুৱা ছেকেণ্ড হেণ্ড দোকান যিটো দোকানত বহুত গুৱাহাটীত গৈছোঁ তেজপুৰত প্ৰথম মই তেজপুৰৰ পৰা আৰম্ভ কৰিছোঁ দাদা ফাৰ্ষ্টত দাদা আপোনাৰ ঘৰ তেজপুৰ ন তেজপুৰ ঢেকীয়াজুলি দাদাৰ ঘৰ তেজপুৰ ঢেকীয়াজুলি যদি দাদা চেনেলটো চোৱা নাই ফেচবুকত মাৰি যাব তো পাই যাব দাদা চেনেলটোৰ নাম হৈছে খবৰ ইত্যাদি মাজে ফেচবুক ইউটিউবত য'তে মাৰে গুগলত মাৰিলেও দাদাৰ নামটো হৈ যাব খবৰ ইত্যাদি তো চবেই চিনিয়ে পায় তো দাদা আপুনি কলেজ লাইফ কেতিয়া কৰিছিলে কিমান চনত শেষ কৰিছিলে মানে কলেজ মই 2 বছৰ আগত বেছি দিন হোৱা নাই মই বিয়া পতাৰ পিছত 6 ছেম ক্লিয়াৰ কৰিছোঁ আচ্ছা দাদা বিয়া পতাৰ পিছত 6 ছেম কমপ্লিট কৰিছোঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ বিয়াও পাতিছোঁ আকৌ লগে গ্ৰেজুৱেশ্যনো মোৰ কমপ্লিট হৈ গ'ল দাদা আপুনি এনেকৈ ইউটিউবতে লাগি আছে নে ছ'চিয়েল মিডিয়াত লাগি আছে নে বেলেগ কিবা মানে জীৱিকা আছে আপোনাৰ মই যেতিয়া ঘৰত থাকোঁ তেতিয়া পুখুৰী দুটা আছে বা খেতিও কৰোঁ মাজতে কোমোৰা খেতি কৰিছিলোঁ মানে বহুত হৈছিলে কোমোৰা বিক্ৰী কৰিছোঁ ভাল লাগে মানে সেইকাৰণে ভাল লাগে বা মাছো পুখুৰী মানে পুখুৰী দুটা আছে সেই দুটাত মই অলপ যত্ন লওঁ ঘৰত থকা সময়খিনি আৰু আগলৈ কৰিম খেতি বাতিওতো আছেই লগতে আগলৈ আপোনাৰ এই ব্লগ আৰু ডেভেলপ কৰিম খবৰ ইত্যাদি সকলো ধৰণৰ ব্লগিং যিখিনি ভিডিঅ' আছে সকলো মই দিবলৈ চেষ্টা কৰিম আৰু ইউটিউবাৰ বহুত কষ্ট মই বুলি নহয় প্ৰত্যেকজন ইউটিউবাৰ আপুনিও বহুত কষ্ট কৰিব লগা হয় বিভিন্ন স্থানত যাব লগা হয় গতিকে আমি একাংশই ভাবে যে আমি বহুত টকা পাওঁ এটা জেগাত ধৰক না ভাইৰেল কণ্টেণ্ট এটা আছে তাত যদি আমাৰ 1000 টকাৰ তেল যায় তেতিয়াহ'লে সেই ভিডিঅ'টোৰ পৰা আমি 1000 টকা নাপাবও পাৰোঁ ভিডিঅ'টো ভাইৰেল নহ'ব পাৰে বা ভাইৰেল হ'লেও 1000 টকা আমি নাপাবও পাৰোঁ আমাৰ লছ হ'ব পাৰে কিন্তু দৰ্শকক আমি দেখাব লাগিব নতুন কিবা যদি আহিছে আমি দেখাব লাগিব আমাৰ লছ হ'লেও আমি দেখাব লাগিব কেতিয়াবা আমাৰ লছো হয় কেতিয়াবা লাভো হয় সেয়া কোনো মানে নিৰ্ধাৰিত নাই যে কোন মাহত আমাৰ কিমান পাম কোনো ইউটিউবাৰে ক'ব নোৱাৰে এনে কোনোবা ইউটিউবাৰ আছে মানে কৈ থাকে যে মাহেকত 70,000 80,000 আহি থাকে এইটো সঁচানে কথা ফিক্স চেলাৰীটো ক'ব নোৱাৰে ফিক্স যিটো পইচাটো সোমায় কোনো ক'ব নোৱাৰে যে ইমানেই সোমাব কমো সোমাব পাৰে বেছি ভিউজৰ ওপৰত ভিত্তি কৰি তাৰপিছত RPM কিমান আছে RPMৰ ওপৰত ভিত্তি কৰি আচলতে পইচাটো সোমাব আৰু ভিডিঅ'টো কিমান দীঘল সেইটোৰ ওপৰত ভিত্তি কৰি এড কেইটা লাগিছে তেনেকুৱা লাগিব আৰু কিমান চলিছে কিমানে চাইছে এড যিমানে চাই গতিকে সেই তাৰ ওপৰত ভিত্তি কৰি পইচাটো সোমায় গতিকে ঠিক কোনেও ক'ব নোৱাৰে যিমান ইউটিউবাৰ আছে যিসকল ইউটিউবাৰ আছে তেওঁলোকে কোনো নিজৰ যিটো ফিক্স ইনকাম সেইটো ক'ব নোৱাৰে যে ইমান টকাই সোমাব সেইটো ক'ব নোৱাৰে কমো সোমাব পাৰে বেছিও সোমাব পাৰে গতিকে মোৰতো ইমান নাই মাত্ৰ আপোনাৰ অলপ আগত চাইছিলোঁ 75 ছাবস্ক্ৰাইবাৰ হৈছে ইউটিউবত 75 900 কিমান হৈছে 76,000 হৈয়ে যাব অলপ পিছত গতিকে ৰাইজে এতিয়াও মৰম কৰি আছে আগলৈ আৰু কৰিব আশা কৰিছোঁ গতিকে
মানে 1 লাখ পাৰ হ'লে কিবা এটা আশা কৰিব পাৰি ইউটিউবৰ পৰা বা 2 লাখ 3 লাখ মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'লে কিবা এটা আশা কৰিব পাৰি আৰু ময়ো মনত আশা বান্ধিছোঁ যে ৰাইজে মোক মৰম দিব যিদৰে দি আছে এনেদৰে দিলে মোৰ এদিন মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব এনে ভিডিঅ' মিলিয়ন পাৰ হৈছে ফেচবুকত মোৰ ভিডিঅ'বোৰৰ প্ৰায় ভিডিঅ'ই মিলিয়ন পাৰ হৈছে কেইটামান ভিডিঅ' কম হৈছে যদিও মানে কেইটামান ভিডিঅ' আকৌ মিলিয়নো পাৰ হৈছে দাদা আপুনি কৈছে পেপাৰ লিখিছে নিউজ কৰিছে বা ইউটিউবৰ অহাৰ আগত আৰু কিবা কৰিছিলে নেকি মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত আৰু কিবা কৰিছিলে নেকি নাই মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ আগতেই মানে মই পৰ্টাৰ বুলি কয় পৰ্টাৰ মানে শ্ৰমিক হয় সেইটো আৰ্মি লয় ইণ্ডিয়ান আৰ্মিয়ে লয় প্ৰত্যেক বছৰত লয় তেওঁলোকে 6 মাহৰ কাৰণে লয় কাম কৰাবৰ কাৰণে কাম কৰাবৰ কাৰণে 6 মাহৰ কাৰণে লয় তাৰপিছত আকৌ নেক্সট ইয়েৰত আকৌ 6 মাহৰ কাৰণে লয় তেনেকৈ মানে লৈ থাকে গতিকে মোৰ অলপ টকা পইচাৰ অভাৱ আছিলে ঘৰত আৰ্থিক অনাটনে দেখা দিছিলে নাখায়ো থাকিব লগা হৈছিলে এনেকুৱা এটা অৱস্থা হৈছিলে দেউতাও মানে ঘৰত নাছিলে বা মাও অসুস্থ আছিলে দেউতাও হস্পিটেলত এডমিট আছিলে কিন্তু বহুত কষ্টত গৈছিলোঁ দিনকেইটা তাৰপিছত ভাবিছোঁ নাই এনেকৈতো নহ'ব মোৰ পঢ়া শুনা ঠিক কৰিব লাগিব তাৰপিছত মই অ'পেন ইউনিভাৰ্চিটিত গুচি গ'লোঁ কাৰণ মই ৰেগুলাৰ ক্লাছ কৰিব নোৱাৰিম তাৰপিছত অ'পেন ইউনিভাৰ্চিটিত গৈছোঁ তাতো আকৌ আৰ্মি ডিপাৰ্টমেণ্টত যিটো পৰ্টাৰ বুলি কয় তাত সোমাইছোঁ মিছামাৰীত ৰমজান মাহ আছিলে পূৰা ৰোজা ৰাখি ইণ্টাৰভিউ দিছোঁ দৌৰত চিলেক্ট হৈছোঁ চিলেক্ট হোৱাৰ পিছত মানে পৰ্টাৰত ভৰ্তি হৈছোঁ হোৱাৰ পিছত মোক যিটো ডিপাৰ্টমেণ্ট আছিলে মই নকওঁ কাৰণ নিৰাপত্তা আছে নিৰাপত্তাৰ খাতিৰত আচলতে ক'ব নোৱাৰোঁ ৰেজিমেণ্ট যিহেতু ৰেজিমেণ্টৰ নাম ক'ব পাৰোঁ কিন্তু বাকীখিনি ক'ব নোৱাৰোঁ অৰুণাচলত লৈ গৈছিলে পাহাৰত তাতে অক্সিজেন লেভেল একদম কম ইমান ওপৰত লৈ গৈছে অক্সিজেন লেভেল একদম কম আৰু ঠাইৰ নাম নকওঁ মই ইমান ওপৰত লৈ গৈছে গতিকে তাতে মই প্ৰায় 200 সৈনিক আছিলে সেনা আছিলে ভাৰতীয় সেনা জোৱান আছিলে 200 সেনা জোৱান তাৰপিছত আমি পৰ্টাৰ কৰ্মীসকল আছিলোঁ মানে প্ৰায় 50-60 জন আছিলোঁ মই আছিলোঁ কামাণ্ডাৰ তেওঁলোকৰ কামাণ্ডাৰ আছিলোঁ তেওঁলোকক পৰিচালনা কৰিছিলোঁ তেওঁলোকক যে কোনদিনা ক'ত কাক পঠাব লাগিব হেলিপেডত পঠাব লগা হৈছিলে মাল লোডিঙৰ কাৰণে পঠাব লগা হৈছিলে বা বিভিন্ন ধৰণৰ কাম থাকে মানে খানা বনোৱাৰ কাৰণে মানে ভগাই দিয়া হৈছিলে এনেওতো ইণ্ডিয়ান আৰ্মিত কুক থাকে কুক মাষ্টাৰ থাকে তেওঁলোকৰ নিজাববীয়া থাকে তাৰপিছতো মই এদিন কি হৈছে মানে এজন মানে যিগৰাকী কুক মাষ্টাৰ তেওঁ কৈছে যে ৰহমান বুলি মাতিছে ৰহমান মই তলত যাম মোৰ অক্সিজেন লেভেলত ইয়াতে মোৰ ঘৰত অলপ প্ৰব্লেম হৈ আছে বা ইয়াত মোৰ 6 মাহ বেছি হৈ গ'ল গতিকে মই এতিয়া অলপ ছুটি কাটি আহোঁ ঘৰৰ পৰা আহোঁগৈ ছুটি লৈছিলে তেতিয়াতো আৰু এজন কুক মাষ্টাৰ আহোঁতে দেৰি হ'ব ওপৰত আহোঁতে মানে তলৰ পৰা অৰুণাচলত আহোঁতে মানে অলপ দেৰি হ'ব পাৰে গতিকে কৈছে তুমিতো এতিয়া লাহে লাহে কুকিংটো শিকি লোৱা মোৰ পৰা গতিকে কুকিং শিকাইছে মোক সম্পূৰ্ণ একদম গাজৰ হালোৱাৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান আৰ্মিত মানে যিমান খানা আছে চব শিকাইছে মোক যে খানা বনোৱা কেনেকৈ বহুত ভাল পাইছিল বহুত ভাল পাইছে শিকাইছে শিকোৱাৰ পিছত মই কি কৰিছোঁ ৰুমালী ৰুটি তেনেকৈ মানে ষ্টিক লৈ পেলাই ৰুটিবিলাক আমি দিওঁ মানে এটা ডাঙৰ টাৱা থাকে মই ষ্টিক লৈ পূৰা স্পীডত মাৰি থাকোঁ খুব ভাল পায় যে পূৰা শিকি লৈছোঁ যেতিয়া আৰু বেলিব পাৰোঁ মানে এনেকৈ এক মানে বেলান দিলে মানে এবাৰ বেলিলে মোৰ ৰুটি মেলি যায় মানে পূৰা স্পীডত মেলিব পৰা হৈ গ'লোঁ তাৰপিছত মানে 200 সৈনিকক খুৱাব লাগিব মোৰ এটা বোজা হৈ গ'ল তাৰপিছত মানে কাৰী যিটো আছে কাৰীও বনাব লাগে মানে বেলেগ সাউথ ইণ্ডিয়ান সৈনিকসকল আছে তেওঁলোককো খুৱাব লাগিব গতিকে সকলোৰে কাৰণে খোৱা আছে আৰম্ভ কৰি চব বনাব লাগে তেতিয়া মই সেই বৰা চবটো শিকিছোঁ তাৰপিছত মোক মানে জেচিঅ' চাহাবে কৈছিলে যে আজিতো বেটা চব বনা দো আজ বৰা খানা হে আজ নাইট পাৰ্টি হে তো বেলেগ ৰেজিমেণ্টৰ পৰা অফিচাৰসকল আহিছে মেজৰসকল আহিছে কৰ্ণেলসকলো আহিছে মোক পৰিচয় কৰাই দিলে যে এইজনে বনাইছে তেতিয়া চবেই ভাল কৈছে যে খুব বঢ়িয়াকৈ বনাইছে আমাৰ বৰা খানা ধুনীয়াকৈ পাৰ হৈ গৈছে সেই মই উৎফুল্লিত আৰু যে ইমান ধুনীয়াকৈ খানা বনাই দিছোঁ আৰু 200জন ভাৰতীয় সেনাক মই খুৱাব পাৰোঁ মই গৰ্বিত যে ভাৰতীয় সেনাৰ কাৰণে মই কিবা এটা কৰিব পাৰিছোঁ সেইখিনি মই কৰিছিলোঁ কাৰণ মই ভাবিছিলোঁ যে এনেকৈ নহয় যদি মোৰ ঘৰৰ পৰা যাব লাগে পৰ্টাৰতে যাম কাৰণ ভাৰতীয় সেনাৰ কাৰণে কিবা এটা কৰিম ভালেমান টকা মাহত তেতিয়া 12,000 আছিলে মোৰ 6 মাহ পূৰা হোৱাৰ পিছত মানে আহি গ'ল আকৌ সোমাইছোঁ তাৰপিছত আকৌ এবাৰ সোমাইছোঁ তাৰ ওলালে কেনেকৈ নাই পিছত অট'মেটিকলি এক্সপায়াৰ হৈ যায় ম্যাদ উকলি যায় তাৰপিছত আকৌ সোমাইছোঁ তেনেকুৱা হয় পইচাৰ অভাৱত 12,000 টকা দৰমহা আছিলে এতিয়া বহুত বাঢ়িছে আৰু মোক চাৰ্টিফিকেট দিছিলে ইঞ্জিনিয়াৰ ৰেজিমেণ্টে মোক চাৰ্টিফিকেট দিছিলে যে ল'ৰাজন ভাল আৰু কাম কৰিছে আমাৰ ইয়াত ধুনীয়াকৈ কাম কৰিছে মই যেতিয়া ওপৰৰ পৰা তললৈ আহিছোঁ
গতিকে ভাল লাগিছে বা অৰুণাচলৰ যিসকল স্থানীয় ব্যক্তি আছে তেওঁলোকো সহযোগ কৰে, বহুত সহযোগ কৰে, ভাৰতীয় সেনাসকলক সহযোগ কৰে। এনেকুৱা এটা কথা আছে, আপুনি য'ত যাব যদি ওচৰে পাঁজৰে মানুহবিলাকে আপোনাক ছাপোৰ্ট কৰে বা উৎসাহ দিয়ে তেতিয়াহ'লে আপুনি যিকোনো কাম নকৰা কামো কৰিব পাৰে। মানে যদি আপোনাৰ শিকাৰ আগ্ৰহ আছে আপুনি কৰিব পাৰে, বা ভাৰতীয় সেনাৰ থাকিলে এটা ডিমাণ্ডেই বেলেগ যে আমি ভাৰতৰ কাৰণে কিবা এটা কৰি আছোঁ। এইটোতো নিজৰে ভাল লাগে যদি কাৰণে আমাৰ ইণ্ডিয়ান আৰ্মি কিমান কষ্ট কৰি আছে আমাৰ কাৰণে, খালি আমাক সুৰক্ষা দিবৰ কাৰণে, আৰু এনেকুৱা কাম কৰিব নিজৰো ভাল লাগে। মোৰো মন আছিল বহুত ইণ্ডিয়ান আৰ্মিত যোৱাৰ কাৰণে। যিসকলে যায় পৰ্টাৰত, যিসকলে যায় কষ্ট হয়, বহুত কষ্ট হয়। তাৰপিছত মই ষ্ট'ৰ কামাণ্ডাৰো আছিলোঁ, যিহেতু মই লংগৰ কামাণ্ডাৰ আছিলোঁ বা কুক মাষ্টাৰ আছিলোঁ, লগতে ষ্ট'ৰ কামাণ্ডাৰো মোক বনাইছিলে। সেইটো মানে অস্থায়ীভাৱে, মানে ভাৰতীয় সেনাৰ যি কামাণ্ডাৰ সেইটো কামাণ্ডাৰ কোৱা নাই মই, পৰ্টাৰৰ যি কামাণ্ডাৰ সেই কামাণ্ডাৰ। ইয়াৰ আপোনালোকৰ 6 মাহৰ কাৰণে যিবিলাক মানুহ লৈ গৈছিলে বা আপোনাৰ লগত সেইবিলাকৰ কামাণ্ডাৰ আছিলে, গতিকে 100জন মানুহ লৈ গৈছে, 100জনৰ ভিতৰত আপুনি মেইন আছিলে। তাৰপিছত আকৌ নাভাবিব যে আৰ্মীৰ কামাণ্ডাৰ বুলি কৈছে, নহয় ইয়াৰ মানে 6 মাহৰ কাৰণে যিটো মানুহ লৈ গৈছিল, 6 মাহৰ কাৰণে ধৰি লওক 50টা মানুহ লৈ গৈছে, তাৰ ভিতৰত দাদা মেইন আছিলে। বহুত লয়, 600, 700, 800 ভেকেঞ্চি দিয়ে প্ৰত্যেক বছৰতে, ইমানখিনি আজি ল'ম 6 মাহৰ কাৰণে। আপোনাক ভগাই দিয়া হৈছিল ইমানখিনি মানুহৰ কামাণ্ডাৰ আপুনি, মানে আপুনি দেখা শুনা কৰিছে। লৈ যায় তেতিয়া একেলগতে লৈ যায়, ৰেজিমেণ্ট এটা যেতিয়া আমাক লৈ যাব যে এইখিনি 20জন পৰ্টাৰ আমাক লাগে বুলি দিব, বা 50জন পৰ্টাৰ আমাক লাগে বুলি ৰেজিমেণ্ট আমাক লৈ যাব, তেতিয়া কিন্তু আমি কোনো কামাণ্ডাৰ নহয়। তাত গৈ আমাৰ যিটো পৰিচয়, সেই পৰিচয় দিয়াৰ মানে যিটো কাম, আমি যিটো কাম কৰোঁ সেই কামৰ হেৰিত তেওঁলোকে মানে চাব যে কোন ল'ৰাজনে বেছি ভাল কৰি আছে, তাকে কামাণ্ডাৰ হিচাপে বাচিব। ৰেজিমেণ্টত গৈছিলোঁ বা গাড়ীৰ নাম্বাৰসমূহ লিখিব দিছিলে, মানে খালী পেইণ্ট কৰিব যে ভাল লাগিছিলে, কিবা এটা কৰিব পাৰিছোঁ। পৰ্টাৰত মানে কি বিভিন্ন ধৰণৰ শ্ৰমিক থাকে, যোনে যি কাম জানে সেই কামতে তেওঁক নিয়োগ কৰা হয়। আপোনালোকে গম পাইছে দাদাৰ আগৰ জীৱনীতে দাদাক দুখ দিলোঁ, ইমান কষ্টৰে পৰিপূৰ্ণ হৈছে। এতিয়া আকৌ দাদাক আপোনালোকে ইমান মৰম দিছে, ইমান ছাপোৰ্ট কৰিছে, দাদা আগবাঢ়ি গৈ আছে। তো এনেকৈ ছাপোৰ্ট কৰি যাব দাদাক, যাতে আৰু আগুৱাই যাব পাৰে। তো দাদা আপুনি এনেকুৱা মানে ভিডিঅ' ডেইলি আপলোড দি আছে, ডেইলি প্ৰত্যেক দিনে এটা ভিডিঅ' আপলোড দি আছে, আৰু এইবিলাক মানে খবৰবিলাক ক'ত পায় যে নতুন ষ্টক আহিছে বা ডিলাৰ এটা খুলিছে বা ছেকেণ্ড হেণ্ড দোকান এটা অপেনিং কৰিছে, এইবিলাক খবৰ কেনেকৈ পায় আপুনি? মানে যিসকলে ভিডিঅ' কৰাব বা বিজ্ঞাপন দিব বিচাৰে মোৰ জৰিয়তে, তেওঁলোকে মোক কণ্টেক্ট কৰে যে নতুন ষ্টক আহিছে, বা দাদা মোৰ এইটো দোকান আছে, আপুনি যদি পাৰে অলপ আহি পেলাই মোক অলপ এডভাৰটাইজ কৰি দিব যাতে দোকানটো অলপ চলে। গতিকে মই বহুতৰ ডিলাৰৰ বা বহুতৰ দোকানৰ মই ভিডিঅ' কৰি দিছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে মই নিজে বিক্ৰী কৰোঁ, মই গাড়ী বা ডিলাৰ মই নিজে দিয়া নাই এতিয়ালৈকে, বা মই মানে গাড়ী নিজে বিক্ৰী নকৰোঁ। মই মোৰ প্ৰত্যেকটো ভিডিঅ'ত কৈয়ে দিওঁ যে মই নিজে স্বত্বাধিকাৰী নহয় বা মই বিক্ৰী নকৰোঁ। আৰু যদি আপুনি গাড়ীসমূহ চাই ল'ব বিচাৰে তেতিয়াহ'লে সম্পূৰ্ণ চাই চিতি লোৱাৰ দায়িত্ব আপোনাৰ, ডকুমেণ্টছ পাতি কি আছে নাই সম্পূৰ্ণ চাই চিতি আপুনি ল'ব, কণ্ডিশ্যনো আপোনালোকে চাব যে কেনেকুৱা আছে না আছে। মইতো কেৱল ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সন্মুখত দেখাই দিওঁ এই ডিলাৰত অমুক গাড়ী এনেকৈ কণ্ডিশ্যনটো স্বত্বাধিকাৰীসকলে বা কৰ্মৰত দাদাসকলে নিজেই কৈ দিয়ে যে এনেকুৱা চলা, এনেকুৱা কণ্ডিশ্যনৰ গাড়ী ইমান টকাত আপোনালোকে নিব পাৰিব, বাকী আপোনালোকে চাই চিতি ল'ব। সেই আপোনালোকে যদি আপোনালোকে দাদাৰ ভিডিঅ' চাই ক'ৰবাত যাই গাড়ী ল'বলৈ বা বেলেগ বস্তু এটা ল'বলৈ নিজে চাই চিতি, কিয়নো দাদা চব বস্তু নাজানিবও পাৰে, তো আপোনালোকক খবৰটো দিয়ে যাতে আপোনালোকে কম দামত বা ভাল বস্তু কেনেকৈ পাব পাৰে। সেই যদি আপোনালোকে এনেকুৱা দোকান বা এনেকুৱা কিবা বস্তু আছে তো দাদাক কণ্টেক্ট কৰিব পাৰে, মই ডিছক্ৰিপশ্যন নাম্বাৰটো দি দিম, তো দাদাক কণ্টেক্ট কৰিলে পাই যাব। মোক কেৱল গাড়ী আৰু বাইকেই নহয়, সকলো ধৰণৰ ইনফৰ্মেশ্যন মই দিওঁ যাতে জনসাধাৰণ পজিটিভ হ'ব লাগে, যাতে আপোনালোকে কিবা এটা জানিব পাৰে বা বেলেগে কিবা এটা জানিব পাৰে, তেনেকুৱা ভিডিঅ' হ'ব লাগিব। তো দাদাক কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনাৰ লগত বহুতখিনি সময় মানে কথা পাতিছোঁ, কিমান দূৰ শুদ্ধ কৈছোঁ বা মোৰ ভাষা কিমান শুদ্ধ হৈছে সেয়াটো মই নিজে ক'ব নোৱাৰোঁ, কিন্তু মই আশা কৰিম যে যিমান পাৰোঁ মই শুদ্ধকৈ আপোনালোকৰ সন্মুখত মই ভিডিঅ'বিলাক উপস্থাপন কৰিম। আৰু আজিৰ এই ইণ্টাৰভিউত আপোনাৰ লগত কথা পাতোঁতে কিমান দূৰ শুদ্ধ কৈছোঁ, আৰু যদি কিবা ভুল কৈছোঁ আপোনালোকে মানে মাৰ্জিত দৃষ্টিৰে চাব, বা সৰু ভাইটি হিচাপে আপোনালোকে মানে মাৰ্জনা কৰিব। যিমান পাৰিলোঁ আপোনালোকক দাদাৰ বিষয়ে জনাব পাৰিলোঁ, আৰু এনেকুৱা ভিডিঅ' দিবলৈ মই ট্ৰাই কৰি থাকিম আপোনালোকক। আৰু এটা কথা মই কওঁ, ভাইটিয়ে আচলতে মোক লগ পাইছে, মই প্ৰথমবাৰ লগ পাইছোঁ। ভাইটিৰ ব্লগ চেনেল আছে, মই চাওঁ, গতিকে আপোনালোকেও চাব। এই যি চেনেল আপোনালোকে চাই আছে ফৰিদ ব্লগ 07, হয়, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব আপোনালোকে, যিসকলে চাই আছে সকলোকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, নতুন নতুন ইনফৰ্মেশ্যন পাব। তেওঁ আচলতে ইনফৰ্মেশ্যন দিয়ে, ব্লগিং হয়, বিভিন্ন স্থানত যাব বা ট্ৰেভেলিঙত যাব, সকলো ভিডিঅ' যেনেধৰণে য'ত যেনেধৰণে পায় আপোনালোকৰ সন্মুখত মানে দিবলৈ চেষ্টা কৰিব।
গতিকে অসমীয়াত দিব, সম্পূৰ্ণ অসমীয়াত দিব। গতিকে আপোনালোকে চাই থাকিব, বেল আইকনো আপোনালোকে ক্লিক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু অলপ আগুৱাই লৈ যাব, মৰম দিব আপোনালোকে। মই সেয়াই কামনা কৰিলোঁ। আপোনালোকে বহুত মৰম দিছে আৰু মই এনেকৈ মৰম দি যাব আৰু এই কালিয়েই মোৰ 1K কমপ্লিট হ'ল ছাবস্ক্ৰাইবাৰ। তো এনেকৈ মৰম দি যাব আৰু আপোনালোকক এনেকৈ নতুন কণ্টেণ্ট আনিবলৈ চেষ্টা কৰি আছোঁ। তো থেংক ইউ।